বৰগীতৰ আগন্তুক শুভেচ্ছা জনালোঁ। আজিৰ দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল হয়, মানে বৰগীত যেতিয়া অহাকালিলৈ মোৰ ঈদৰ আগদিনা বহুত ভাল লাগে। মই বহুত হেপী থাকোঁ, কাৰণ মই সৰু সুৰা কাম কিছুমান কৰি মই বহুত ভাল লাগে, মানে হেপী থাকোঁ বহুত। আজি মই এটা কাপোৰ অৰ্ডাৰ দিছোঁ, অনলাইনত আহি আছে। কেইটা বজাত আহি পাব ঠিক নাই। এতিয়া বৰ্তমান মই জিমত যাওঁ, অলপ ৱৰ্কআউট কৰি আহোঁ। আৰু আজিৰ দিনটোত কি কৰিম, মানে ঈদৰ স্পেচিয়েল কি কৰিম, ইমানো স্পেচিয়েল নাই, যিহেতু লকডাউনৰ কাৰণে ইমানো স্পেচিয়েল নাই। তথাপিও যিখিনি পাৰোঁ মই সেইখিনি ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তো আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজি জিমত চ'লজাৰ আছে, মানডে চ'লজাৰৰ থাকে। এতিয়া মই চ'লজাৰ প্ৰেছ মাৰি আছোঁ। যিমানটো হয় মই ইমানটোলৈকে মাৰোঁ, ৱেইট লৈ লৈ। বহুত দিন হৈ গৈছে মাৰা, চেষ্টা কৰি আছোঁ। যিহেতু এতিয়া বহুত কাম আছে, সোনকালে মাৰি ঘৰ যাব লাগিব আৰু বহুত কাম আছে। জিমৰ পৰা গৈ বজাৰ যাব লাগিব। বজাৰৰ ফালে অলপ কাপোৰ কানি চাই আহিবলৈ যাম। কাপোৰ চাবলৈ আহিছোঁ। বহুত ধুনীয়া ধুনীয়া কাপোৰ দেখুৱাইছে। এইবিলাক আজিকালি নতুনকৈ ওলাইছে, চাৰাৰা বুলি কয়। বহুত ধুনীয়া ধুনীয়া কালাৰ উলিয়াই দেখুৱাইছে, কিন্তু দামো সিমান দামেই, 4,000 5,000ৰ ওপৰত। এইটোও ভাল লাগিছে, কিন্তু কোনটো লওঁ ঠিক নাই। এতিয়া বৰ্তমান ভাবিছোঁ ইয়াত নাচাই বেলেগত যাম, প্লেটিনামলৈ যাম। ঈদ বুলি কাপোৰ বিচাৰি ঘূৰি ফুৰিছোঁ, বিচাৰি পোৱা নাই এতিয়ালৈকে। দোকানত বহুত দোকানত সোমালোঁ, মুখত মাস্ক মাৰি চেনিটাইজাৰ লগাই শান্তি নাই। এইবোৰ লং ড্ৰেছবোৰৰ দাম হৈছে 2,000-3,000 প্লেটিনিয়ামৰ। একেবাৰে চুচৰি যায়। বডীকৰণ ড্ৰেছ হয়। মই চেঞ্জিং ৰুমত অলপ ট্ৰাই কৰিছোঁ, কিন্তু মোৰ গাত ইমান এটা ফিট হোৱা নাই আৰু মোৰ ভালো লগা নাই, গাত খজুৱাইছে। যিহেতু গুণা এটা সূতা এটা আছে, ভাল লগা নাই, পচন্দে হোৱা নাই। আৰু এটা আছে, দুটা লগত লৈ আহিছোঁ। এই কাপোৰটোতো আৰু পিন্ধিছে, খজুতিয়াইছে বহুত গাত। এইটো নিপিন্ধাই ভাল, আৰু ঘৰলৈ যোৱাই ভাল। মোৰ অৰ্ডাৰৰ কাপোৰ আহি যাব। এতিয়া মই ফেচ পেক লগাইছোঁ, চন্দন আৰু মৌজোলৰ, ঘৰতে নিজেই বনাই লৈছোঁ। গা পা ধুই হৈ গ'ল। আবেলিপৰ সময়কণ মই নাস্তা পাতি বনাইছোঁ, খাজুৰি বনাইছোঁ। বেছি নাস্তা নবনাওঁ, দুটা নাস্তাই বনাম, খাজুৰি আৰু কেক মই দুটা বনাইছোঁ। প্ৰেছাৰ কুকাৰত বনাইছোঁ, চেষ্টা কৰিছোঁ বনাবলৈ, পাৰিছোঁ। আৰু বহুত ধুনীয়া হৈছে কেকটো, খাবলৈও চাগে ভালেই হ'ব। আজি দিনটোত সঁচাকৈ বহুত কাম কৰিলোঁ। আৰু এতিয়া বৰ্তমান মোৰ মেহেন্দি লগাবলগীয়া আছে, টিলিকি এজনীক, আৰু মই নিজেও লগাবলগীয়া আছে। বৰ্তমান নাস্তা বনাই থৈ আহিছোঁ। এতিয়া আৰু ঈদ বুলিকে ডেইৰী মিল্ক চিল্কে খাম, মোৰ লগৰ এজনীয়ে দিছিলে ঈদত। এই ঈদৰ তাৰপিছত ময়ো মেহেন্দি আঁকিম, অকণমান দেৰিকৈ মেহেন্দি আঁকিম। বৰ্তমান হাতখন পুৰিলে কেক বনাব গৈ, বহুত বেয়াকৈ পুৰিছে, হাতখন ফুলি গ'ল। সেইকাৰণে মেহেন্দিৰে হেৰি বনাই দিছোঁ, গোলকৈ এটা মানে আঙুঠি নিচিনা বনাই দিছোঁ। এয়া তিলিকিক হাতত মেহেন্দি লগাই দি আছোঁ। ঈদৰ কাৰণে মেহেন্দি আঁকি থকা হৈছে, অহাকালিহে দেখা যাব আৰু ঈদ। পিছফালে দেখুৱাচোন, পিছফালে ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। আৰু সিখন হাত আঁকা বাইদেউজনী এজনী একদম পূৰা মেহেন্দি আৰ্টিষ্ট।
ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। কাইলৈ যিহেতু সোনকালে উঠিব লাগিব। কালিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভালে থাকক, টেক কেয়াৰ, বাই বাই।